নমস্কাৰ। কবিতাৰ শিৰোনামা আহিন এতিয়া অতীত। আহিনমহীয়া শেৱালি ফুলিলে, নিয়ৰত তিতিলে বন। আজিকালি এই সংগীতটো প্ৰযোজ্য নহয় আহিনত। আহিনত আজিকালি শেৱালি নুফুলে, টুপটুপ নিয়ৰকণাই গছৰ পাত নুশুৱাই। অভিমানী আহিন। মা দুৰ্গাৰ চৰণ যুগলত মূৰ দোওৱা প্ৰতিজন ভক্তৰ মনোবাঞ্ছা পূৰণাৰ্থে আশীষ নিৰ্মালী শেৱালি নহয়। তলসৰা শেৱালি আজিকালি দুৰ্লভ। নিয়ৰকণাবোৰ বায়ুমণ্ডলৰ প্ৰদূষণত লীন। নিয়ৰ সেমেকা ৰাতিৰ শীতলতা সংকীৰ্ণ। উগ্ৰ ৰ'দৰ উষ্ণ বাতাৱৰণত আহিনক বিচাৰি হাবাথুৰি। তথাপি নাহে পুৰণি আহিন। সোণোৱালী আহিনৰ ৰূপালী গাথা। আহিনৰ পৰশত, শেৱালিৰ সুগন্ধত, নিয়ৰকণাৰে ভিজা বননিত অনুপম আৱেশ লাভ কৰা দিনবোৰ অতীত। ধন্যবাদ।